পলাশবাৰীৰ ঢলিপাৰত অৰায়েঞ্চ আয়ুৰ্বেদিক কেন্দ্ৰ মুকলি। দক্ষিণ কামৰূপৰ পলাশবাৰীস্থিত ঢলিপাৰত আজি শুক্ৰবাৰে অৰায়েঞ্চ ব্ৰেথিং ৱেলনেছ কেন্দ্ৰ মুকলি। কেন্দ্ৰটি মুকলি কৰে হেল্থ এডভাইজাৰ আমজেদ আলীয়ে। আমজেদ আলীয়ে কেন্দ্ৰটো উদ্বোধন কৰি এডভাইজাৰ ইক্ৰামুল আখতাৰক শুভেচ্ছা জনায়। উক্ত কেন্দ্ৰটিৰ দুৰাৰোগ্যৰ ৰোগকে আদি কৰি সকলো ৰোগৰ আয়ুৰ্বেদ চিকিৎসা কৰিব পাৰিব। উক্ত কেন্দ্ৰটিৰ মুকলি অনুষ্ঠানত নিতুল কলিতা, ৰেখা তালুকদাৰ, যুৱ নেতা জোন গোস্বামী প্ৰমুখ্যে ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে। উত্তৰ পূৰ্বাঞ্চলৰ কামৰূপ জিলাৰ দক্ষিণ কামৰূপৰ ঢলিপাৰ অঞ্চলত বিশ্বৰ প্ৰসিদ্ধ অৰিয়েঞ্চ গ্ল'বেল মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ চেন্নাইস্থিত আয়ুৰ্বেদ চিন্তা ইউনানী ইণ্টিগ্ৰেটেড ফাউণ্ডেশ্যনৰ এই অৰিয়েঞ্চ ৱেলনেছ চেণ্টাৰটিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি আমি নথৈ আনন্দিত। আৰু এই অৰিয়েঞ্চ ৱেলনেছ চেণ্টাৰটিৰ হেল্থ এডভাইজাৰ ইক্ৰামুল আখতাৰ এই সময়ত মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ইক্ৰামুল আখতাৰৰ পৰিয়ালবৰ্গলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভৱিষ্যত এই চেণ্টাৰটিৰ জৰিয়তে অৰিয়েঞ্চৰ আয়ুৰ্বেদ চিন্তা ইউনানীৰ এই যিটো মিছন, এই যিটো যাত্ৰা দুখীয়া ৰাইজলৈ এক দুৰাৰোগ্য ৰোগ ভাল হোৱাৰ ক্ষেত্ৰত, বিভিন্ন ৰোগ আৰোগ্য হোৱাৰ ক্ষেত্ৰত এই যিটো আয়ুৰ্বেদ চিন্তা ইউনানীৰ অৰিয়েঞ্চৰ মুক্ত চিকিৎসা ব্যৱস্থা, তাৰ দ্বাৰা বহু ৰোগী ভাল হওক, সুস্বাস্থ্য ঘূৰি আহক সমাজখনলৈ। আৰু এই বৃহত্তৰ দক্ষিণ কামৰূপৰ অঞ্চলটিৰ পৰা অৰিয়েঞ্চৰ পৰিয়ালৰ তৰফৰ পৰা সমূহ ৰাইজলৈ আজিৰ এই ঢলিপাৰ ৱেলনেছ চেণ্টাৰটিৰ উদ্বোধনৰ জৰিয়তে এই অঞ্চলটি আৰু সুস্বাস্থ্যৰ বাৰ্তাটো আগুৱাই যাওক, তাৰ শুভেচ্ছা ৰাখিছোঁ। এই ক্ষেত্ৰত নিউজ 24 এনি সংবাদসেৱী বন্ধু লগতে গোস্বামী আৰু অন্যান্য সংবাদসেৱী বন্ধু বান্ধৱীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দক্ষিণ কামৰূপৰ ঢলিপাৰৰ এই চেণ্টাৰটিৰ ইয়াৰ শুভাৰম্ভৰ দিনৰ পৰাই এই অঞ্চলৰ ৰাইজে যেন সুস্বাস্থ্যৰ এটা সমিধান পায়, সেই বাৰ্তাটি বিভিন্নজন সৰ্বসাধাৰণ ৰাইজলৈ বিয়পাই লৈ যাওক, তাৰ শুভেচ্ছা জ্ঞাপন কৰিম। আৰু অনুৰোধ ৰাখিছোঁ যে ভৱিষ্যতে আয়ুৰ্বেদ চিন্তা ইউনানীৰ এই যিটো সংজীৱনী চিকিৎসা ব্যৱস্থা, এই চিকিৎসা ব্যৱস্থাৰ জৰিয়তে সমাজখনলৈ সুস্বাস্থ্য ঘূৰি আহক।